নমস্কাৰ বন্ধুসকল, আজি হৈছে 2 নৱেম্বৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপলক্ষে পলম নকৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বন্ধুসকল, আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে 29 নৱেম্বৰৰ পৰা গোগামুখত মিচিং অলিম্পিক প্ৰতিযোগিতা। ডিজিটেল সংবাদ গোগামুখ। মিচিং অলিম্পিকৰ দ্বিতীয় সংস্কৰণৰ অভ্যৰ্থনা সমিতি গঠনাৰ্থে TMPK, MMK আৰু TMMK ধেমাজি জিলা সমিতিৰ উদ্যোগত ৰাজহুৱা সভাখন গোগামুখস্থিত আপতানি লট্টা সভাগৃহত অনুষ্ঠিত হয়। মিচিং জনগোষ্ঠীৰ উঠি অহা নৱপ্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত কিদৰে আগুৱাই গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাবলৈ সক্ষম হ'ব আৰু শাৰীৰিক মানসিকভাৱে শক্তিশালী হ'ব, সেই উদ্দেশ্যে এই সভাখনত আয়োজন কৰা হয়। উল্লেখযোগ্য যে মিচিং অলিম্পিকখন অহা ইংৰাজী 29 নৱেম্বৰৰ পৰা 1 নৱেম্বৰ 2024 তাৰিখলৈ গোগামুখত অনুষ্ঠিত হ'ব। উক্ত প্ৰতিযোগিতাত মিচিং জনগোষ্ঠীৰ প্ৰায় 15,000ৰো অধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। এই সভাত উপস্থিত থাকে TMPK, MMK, TMMK কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গৰ আৰু গোগামুখ অঞ্চলৰ জাতীয় দল সংগঠনৰ নেতৃবৰ্গই। বন্ধুসকল, আজি দ্বিতীয়টো খবৰ হৈছে আজি সূৰ্যত ফুলতা কুমাৰ ভট্টাচাৰ্যক শেষ শ্ৰদ্ধা জনাব পাৰিব অনুৰাগীয়ে। GMCHত সম্পন্ন হ'ব দেহদানৰ আনুষ্ঠানিকতা। ডিজিটেল ডেস্ক। আজি ফুলতা কুমাৰ ভট্টাচাৰ্যক শেষ শ্ৰদ্ধা জনাব পাৰিব তেওঁৰ অনুৰাগীসকলে। দিছপুৰ হস্পিটেলত শুকুৰবাৰে নিশা প্ৰায় 8:30 বজাত শেষ নিশ্বাস ত্যাগ কৰা প্ৰবীণ অভিনেতা তথা পৰিচালকগৰাকীক পুৱা প্ৰায় 9:30 বজাত তেওঁ ৰিহাবাৰীত থকা বাসগৃহলৈ লৈ যোৱা হ'ব। তেওঁৰ ভতিজা আৰু ভতিজা বোৱাৰী অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ থকাৰ বাবে তেওঁক বাসগৃহলৈ কিছু সময়ৰ বাবে লৈ যাব। তাৰ পাছতে অভিনেতাগৰাকীৰ শেষ ইচ্ছা অনুসৰিয়ে পুৱা 10 বজাত উজান বজাৰৰ সূৰ্যলৈ লৈ যোৱা হ'ব। তাতে অনুৰাগীসকলে তেওঁক শেষ শ্ৰদ্ধা জনোৱা হ'ব। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ। ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে তেওঁৰ মৰণোত্তৰ দেহ দান কৰি থৈ গৈছে। সেয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতালখনত দিনৰ প্ৰায় 1:30 বজাত তেওঁৰ মৰণোত্তৰ দেহদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হ'ব। বন্ধুসকল, তৃতীয়টো খবৰ হৈছে নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাশ্বিংটন সুন্দৰ জাদেজাৰ আকৰ্ষণীয় বলিং। 235 ৰানতে অল আউট আলহী দল। অব্যাহত আছে ঘৰুৱা দলৰ বেটিং ব্যৰ্থতা। নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাশ্বিংটন সুন্দৰ জাদেজাৰ আকৰ্ষণীয় বলিং। ডিজিটেল ডেস্ক। ভাৰত নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম তথা দ্বিতীয়খন মেচ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মেচখনত পুনতে বেট ধৰি আলহী দল নিউজিলেণ্ডে 235 ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। নিউজিলেণ্ডৰ উইকেট পতনৰ মূলতে ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাৰ নিৰ্ণায়ক বলিং আক্ৰমণ। মেচৰ প্ৰথম দিনা কেইটা উইকেট হেৰুৱায় কিৱি বাহিনীয়ে। ভাৰতৰ প্ৰতিশ্ৰুতি সম্পন্ন বলাৰ ৱাশ্বিংটন সুন্দৰে 4টা উইকেট দখল কৰে। ইয়াৰ উপৰি অভিজ্ঞ স্পিনাৰ জাদেজাই 5টা উইকেট দখল কৰি 235 ৰানতে বান্ধি ৰাখে আলহী দলটোক। ইফালে প্ৰথম টিমটোৰ তৃতীয় শতকত বেট ধৰিবলৈ নামে ঘৰুৱা দল টিম ইণ্ডিয়া। বলিঙত ঘৰুৱা বলাৰ উজলি উঠিলেও বেটাৰসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয় আজিৰ দিনটোত। মাত্ৰ 25 ৰানতে অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই দলটোৱে। 18 ৰান কৰিয়ে মেট হেনৰীৰ বলত আউট হয় ৰোহিত শৰ্মা। ইয়াৰ পাছতে মাত্ৰ 30 ৰান কৰি জয়ছোৱালেও বিদায় মাগে। তৃতীয় স্থানত বেট ধৰিবলৈ অহা শুভমন গিলে সম্প্ৰতি 31 ৰান কৰি নট আউট হৈ আছে। গিলৰ সংগী হৈ আছে ঋষভ পন্তে 1 ৰানত নট আউট হৈ আছে। উল্লেখযোগ্য যে পুনৰ ব্যৰ্থ হৈছে প্ৰাক্তন অধিনায়ক বিৰাট কোহলি। তেওঁ মাত্ৰ 4 ৰান কৰিয়েই ৰান আউট হৈ পেভিলিয়নমুখী হয়। দিনান্তত ভাৰতৰ সংগ্ৰহ 4 উইকেটৰ বিনিময়ত 86 ৰান। বন্ধুসকল, চতুৰ্থ খবৰটো হৈছে জামুগুৰিহাটত বাইক দুৰ্ঘটনা, শিশুসহ 4জন আহত। ধলাই বিলস্থিত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি আটাইকেইজনক। ডিজিটেল সংবাদ জামুগুৰিহাট। দীপাৱলী আনন্দৰ মাজতে নিশা জামুগুৰিহাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে এখন মটৰ চাইকেলে পথচাৰীক মহতিয়াই নিয়ে। এক ঘটনাত আহত হৈছে শিশুসহ 4জনকৈ লোক।
জানিব পৰা মতে 4 লেনযুক্ত পথ পাৰ হ'বলৈ ধৰোঁতে হয়লেন বৰা নামৰ যুৱকজনক চতিয়া অভিমুখী এখন মটৰ চাইকেলে খুন্দা মাৰে, ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। আহত এই হয়লেন বৰা গহপুৰ দক্ষিণ কলাবাৰী পূব পাৰৰ বাসিন্দা তথা জামুগুৰি বিদ্যুৎ উপমণ্ডলৰ বিষয়াৰ কাৰ্যালয়। ইফালে যিখন মটৰ চাইকেলে তেওঁক খুন্দা মাৰে সেই মটৰ চাইকেলত আছিল 3জনকৈ লোক। এই 3জনো গুৰুতৰভাৱে আহত হয়। মটৰ চাইকেলত থকা কেইজন ক্ৰমে চতিয়া গাঁহিগাঁও ছয়পুৰৰ বাবুল আলী 22 বছৰীয়া, লুবুল আলী 30 বছৰীয়া আৰু মিছ চাহানী আহমেদ 7 বছৰীয়া। ঘটনা সংঘটিত হোৱাৰ পাছতে আহত 4জনে জামুগুৰি আৰক্ষীয়ে ততাতৈয়াকৈ ঢলাইবিলস্থিত উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰায়। দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS 012 AL 0112।